সকলোৰে যেনেকে বছৰটোত এটা দিন আহে, বসন্ত আহে সকলোৰে জীৱনলৈ, ঠিক তেনেদৰে আমাৰ জীৱনলৈও আজি বসন্ত এটা পাৰ হৈ গ'ল। এদিন নতুন এটা জীৱনৰ দিশে সময়ৰ লগত আগবাঢ়ি গৈ থাকিব লাগিব, আৰু এইটো পৃথিৱীৰে নিয়ম হয়। যি কি নহওক, আজি আপোনালোক আহি আমাৰ ইয়াত উপস্থিত হৈছে। সকলোৰে ইমান ব্যস্ততা, তথাপিও আহি যে আপোনালোক ইয়াতে উপস্থিত হৈছে তাৰ কাৰণে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে সমূহ আমাৰ হাজৰিকা পৰিয়াল, আমাৰ ঐনচন হাজৰিকাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি ইয়াতে আহি উপস্থিত হৈছে আমাৰ কাষৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ এটা বেণ্ড আহিছে। সেই বেণ্ডটোৰ নাম হৈছে চাইলেণ্ট ৰেজ, আৰু তাৰ ছিংগাৰ হৈছে মিষ্টাৰ লানু। তেওঁলোকে হিন্দী গীতো পৰিৱেশন কৰিব, ইংলিছো পৰিৱেশন কৰিব, লগতে আমাৰ পৰম শ্ৰদ্ধা দাদা, য'ত আমি ভিডিঅ' তেতিয়াও লৈ আছোঁ, আমি সদায় লৈয়ে থাকিম, জুবিন দাৰ আজি আমি স্মৰণ কৰিছোঁ, তেখেতলৈ মনত পেলাইছোঁ, আৰু আমি তেখেতৰ গীতেৰেও এই শুভ সন্ধিয়াভাগ জীপাল কৰি তুলিবলৈ চেষ্টা কৰিম। আৰু সকলোৰে আশীৰ্বাদ কামনা কৰিলোঁ। আগন্তুক দিনত আপোনালোকৰ আশীৰ্বাদ আমাৰ পৰিয়ালৰ ওচৰত সদায় সজীৱ হৈ থাকক, তাৰে কামনাৰে সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমাৰ ছবি, ৰূপৰে আহি হিয়াৰ কোৰা, তুমি যে মোৰ শুকান বৰণ নিয়ৰৰে চেঁচা তুফান নামি অহা ৰ'দৰে ৰং মোৰ দেহৰ প্ৰতি ধুমুহাৰ সতে বহু যুগৰে নাচো, এন্ধাৰো আছামো বহু দিনৰে আপোন জানৰ ভাবো তোমাৰ সপোন।
বিচাৰিছে ধন্যবাদ আপুনি সুন্দৰকৈ ফটো লওক আমি ওচৰত অকণমান কাষত সেয়া হ'লে ভাল হ'ব সম্পূৰ্ণ হৈছে ফটোখন অকলে বহি ধৰিলে কেনেকৈ হ'ব এখন ফুলাং গামোচাৰে আমি খৰাগৰ হেমচোৱা গাঁও যুৱবৃন্দই তেখেতক শুভেচ্ছা জনাইছোঁ তেখেতৰ ইয়াৰ পাছতে আমাৰ সহযোগী অন্যতম সহযোগী শৰৎ বৰা ডাঙৰীয়াইও তেখেতক এবাৰে জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ